কেতিয়াবা কিছুমান কথা ক'বলৈ ইচ্ছা যায়, কিন্তু ভয় লাগে, হেৰুৱাৰ ভয়। কিয়ে আকৌ সেই একেই চিন্তা? তই এতিয়াও কোৱা নাই কিয়? ক'লে যদি তাই দূৰ হৈ যায়। ভালপোৱা লুকাই ৰাখিলে এইটো ভালপোৱা নোহোৱা হৈ যায়। এটা কথা কওঁ, ৰিজেক্ট হ'লেও মনটো পাতল হ'ব। এতিয়া তই নিজে নিজক কষ্ট দি আছ, ভয় লাগে অ'। তাইৰ হাঁহিটোৱে মোৰ দিনটো ভাল কৰি দিয়ে। তই কেতিয়াও ক'ব নোৱাৰিলে এদিন তাই অন্য কাৰোবাৰ হৈ যাব। লাইফটো মুভি নহয় ৰে, লেট হ'লে চান্স নাই। ঠিক আছে, মই ক'ম। আজিৰে পৰা মই তাইক এৰি দিলোঁ। মানে ভাল পোৱা মানে সদায় পোৱা নহয়, কেতিয়াবা এৰি দিবও লাগে। মই ক'ব নোৱাৰিলোঁ, কিন্তু অনুভৱটো সত্য আছিল। ঠিকে কৰিলি। কেতিয়াবা নকৰাটোও সঠিক সিদ্ধান্ত।